साफ्रोमबो नायगिरि नोंथांमोनखौ बासायगिरि प्रभु जिसु ख्रिस्टनि मुङै खुलुमहरदों आरो लोगोसे फिन दिनैनि गोदान भिडिअनि गेजेरजों बयबो नायगिरि नोंथांमोनखौ बरायदों। अनजाग्रा प्रियफोर, दिनै मोनसे गोदान रादाब नोंथांमोन लानानै फैफिनलायबाय। बे रादाबानो जागोन जे आसामाव थानाय ख्रिस्टियानफोरा खैफोदाव दङ। येस अनजाग्रा प्रियफोर, बेबायदि मोनसे रादाब लानानै फैदों। जे रादाबखौ नुयोब्ला नोंथांमोना रोखायै बुजिगोन बबे बिसयाव खैफोद। अबयसे आङो माखासे साननि आवगायाव नोंथांमोननो अलरेडि बे बिसयाव एसे बाथ्राखौ बुंखादोंमोन, नाथाय फिन दिनै आरोबाव नोंथांमोननो मोजांसिन बुजिसिननो थाखाय मोनसे रादाब लानानै फैदों। जिहेतु बे रादाबा क्लिपा आंनि आखायाव फैदों, दा बेवहाय नोंथांमोननो बेखौ दिन्थिनो होननानै आङो थामथिम खालामबाय। ख्रिस्टनि बिसाफोर, ख्रिस्टियानफोरहा जेरैथिंफ्रायबो खैफोदानो खैफोद, नाख्रेब जानायानो नाख्रेब जानाय। ख्रिस्टियानफोरा माबा मोनसे खामानि मावोब्ला बै खामानिनि सायावबो नोजोर होजायो। ख्रिस्टियानफोरहा धोन सम्पति गोबां दङब्ला बैखौबो नोजोर होगोन। ख्रिस्टियानफोरहा हा सम्पति गोबां दङबा बैखौबो नोजोर होगोन। बे सनजाग्रा प्रियफोर, दिनैनि जिथु भिडिअ, दिनैनि जिथु रादाब, बे जाहैबाय RSS आरो BJPआ ख्रिस्टियाननि धोन सम्पतियाव नोजोर होबाय। बिसेसकै जोंनि जिथु हा सम्पति दङ, गिर्जाहा जि हा सम्पति दङ, बे गिर्जानि हा सम्पतिखौ RSSआ नोजोर होदों, BJPआ नोजोर होदों जे ख्रिस्टियानफोरा बबे समनिफ्राय बबेनिफ्राय बेफोर गासैफोरखौ दखल खालामनो मोनखो। बेफोरनि बिसय बिथांमोना दायो नायबिजिरगोन आरो गोनांथि जायोबा आयेननि बायदि सहाय लानानै ख्रिस्टियान गिर्जा न'फोरखौ सिफायगोन। बे रोखोमनि राहा लामाखौ लादों। दे अब्ला प्रियफोर, नोंथांमोननो रादाबखौ दिन्थिग्रोनो नागिरबाय, नाथाय दिन्थिनायनि सिगाङावनो खावलायनो हास्थायदों गोदान फैदोंब्ला साबस्क्राइब खालामना लागोन, जेन फैबाय थानाय समाव बेबायदिनो ख्रिस्टियानजों सोमोन्दो थानाय रादाबफोरखौ मोनबाय थानो हायो। आरो लोगोसे मोनसे लाइक होलांगोन आरो हायोब्ला भिडिअखौ शेयार खालामगोन, जेन बयबो मोनथियो। दे अब्ला प्रियफोर, नोंथांमोन रादाबखौ दिन्थिबाय। নিতুমণি, আপোনাৰ পৰা জানিব বিচাৰিছোঁ, মুছলমানসকলৰ দেখিবলৈ পোৱা গৈছে বৰ্তমান বিশুদ্ধগাৰ আৰম্ভ হৈছে। আজিৰ দিনটোতো প্ৰতিবাদ সাব্যস্ত হৈছে। ৱাকফ আইনত পৰিণত হোৱাৰ পাছতো তেওঁলোকে মোদী বা বিজেপিক ভয় নকৰে, মুছলমানকে আল্লাহকে মুছলমানে ভয় কৰে বুলি প্ৰতিবাদ সাব্যস্ত কৰাৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ। তাৰ মাজতে এইবাৰ খ্ৰীষ্টানক লৈ প্ৰসংগ উত্থাপন হৈছে। সঁচাকৈয়ে বিজেপিৰ টাৰ্গেটত খ্ৰীষ্টান নেকি? আপোনাৰ পৰা সবিস্তাৰে জানিব বিচাৰিছোঁ। নিশ্চয়কৈ চাওক সুমন্ত, যিহেতু ৰাষ্ট্ৰপতিৰ অনুমোদন সাপেক্ষে ৱাকফ সংশোধনী যি বিধেয়ক আছিলে সেয়া আইনত পৰিণত হৈছে, আৰু তাৰ পাছত এতিয়া প্ৰসংগ ওলাইছে খ্ৰীষ্টান। প্ৰথমতে যি মুছলমানৰ কথাক লৈ দেশজুৰি ৰাজনীতি উত্তাল হৈ আছিলে, এতিয়াও মুছলমানসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছে। ৱাকফ সংশোধনী যি বিল নতুন আইনত পৰিণত হৈছে, সেই আইনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰি আছে। কিন্তু খ্ৰীষ্টানৰ প্ৰসংগটো কিয় আহিলে? খ্ৰীষ্টানৰ প্ৰসংগটো এইটো কাৰণত আহিলে কাৰণ বিজেপিৰ যি স্থিতি, বিজেপিৰ যি যেনেকুৱা ধৰণৰ কাৰ্যকলাপ, সেই কাৰ্যকলাপৰ পাছত খ্ৰীষ্টান প্ৰসংগটো অহাটো নিশ্চয়কৈ স্বাভাৱিক। বিৰোধীয়ে এই বিষয়ত অভিযোগ উত্থাপন কৰিছে যে ৱাকফ সংশোধনী বিধেয়কৰ বা ৱাকফ সংশোধনী যি নতুন আইন আছে, সেই নতুন আইনৰ জৰিয়তে যিদৰে মুছলমানৰ সম্পত্তিৰ ক্ষেত্ৰত কঠোৰ আইন বিজেপি চৰকাৰে প্ৰণয়ন কৰিলে, সেই কঠোৰ আইন নিশ্চয়কৈ খ্ৰীষ্টানৰ ক্ষেত্ৰতো আহিব, আৰু যাৰ বাবে ৰাহুল গান্ধী, বিৰোধী দলপতি ৰাহুল গান্ধীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কৈছে যে ৱাকফ সংশোধনী যি নতুন আইন আছে, সেই নতুন আইন মাত্ৰ এটা সামান্য উদাহৰণে, কিন্তু এই ক্ষেত্ৰত খ্ৰীষ্টানক যে টাৰ্গেটত ল'ব, সেয়া বিজেপি চৰকাৰে, ৰাহুল গান্ধীয়ে সেয়া অভিযোগ উত্থাপন কৰিছে। একেদৰে অভিযোগ উত্থাপন কৰিছে শিৱসেনাৰ উদ্ধৱ ঠাকৰে কৈছে যে খ্ৰীষ্টানৰ লগতে আন যিবিলাক সম্প্ৰদায় আছে, সেই সম্প্ৰদায়ৰ ভূমিৰ ওপৰতো বিজেপি চৰকাৰে চকু দিয়া বুলি উদ্ধৱ ঠাকৰে অভিযোগ উত্থাপন কৰিছে। যেতিয়া সংসদত এই বিষয়টোক লৈ, ৱাকফক লৈ বিতৰ্ক চলি আছিলে, ৱাকফ সংশোধনী বিধেয়কৰ বিৰোধিতা চলিছিলে, বিৰোধীয়ে বিৰোধিতা কৰিছিলে, তাৰ পাছতো যেতিয়া আইনত পৰিণত হ'ল, তাৰ পাছত এইবাৰ খ্ৰীষ্টানৰ বিৰুদ্ধে যে পদক্ষেপ ল'ব বিজেপি চৰকাৰে, সেয়া এক প্ৰকাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে। কিয়নো খ্ৰীষ্টানৰ যি মিছনেৰীৰ যি আগ্ৰাসন, সেই মিছনেৰী আগ্ৰাসনৰ কথা আপুনি নিশ্চয় ভালকৈ জানে সুমন্ত। উত্তৰ পূবকে ধৰি দক্ষিণৰ কেইবাখনো ৰাজ্যত খ্ৰীষ্টান আগ্ৰাসন ক্ৰমাৎ বৃদ্ধি পাইছে, খ্ৰীষ্টান ধৰ্মান্তকৰণত প্ৰভাৱ বহু বৃদ্ধি পাইছে। গতিকে পাঞ্জাবৰ দৰে স্থানতো কিন্তু খ্ৰীষ্টানে আগ্ৰাসন চলাইছে। গতিকে সেই খ্ৰীষ্টানক ৰুধিবৰ বাবে যে কঠোৰ আইন প্ৰণয়নৰ বাবে বিজেপি চৰকাৰ সাজু হৈছে, তাৰে এক ইংগিত পোৱা গৈছে। RSSৰ যি তথ্য সমৃদ্ধ এখন আলোচনী, সেই আলোচনীখন হৈছে অৰ্গেনাইজাৰত RSSৰ লগত জড়িত বহু তথ্য পোৱা যায়। সেই আলোচনীখনে এটা বিশেষ প্ৰতিবেদন প্ৰকাশ কৰিছিল। আচলতে সেই প্ৰতিবেদনটো হৈছে যে
হু হেজ মোৰ লেণ্ড ইন ইণ্ডিয়া দ্য কেথলিক চাৰ্চ ভাৰ্চেছ ৱাকফ বৰ্ড অৰ্থাৎ কাৰ ভূমি বেছি আছে কেথলিক যি চাৰ্চ আছে গীৰ্জা আছে কেথলিক গীৰ্জাৰ ভূমি বেছি নে ৱাকফৰ ভূমি বেছি সেই সন্দৰ্ভত যি সংস্থাটোৱে যি প্ৰতিবেদন যুগুত কৰিছিলে সেই প্ৰতিবেদনত কোৱা হৈছে যে কেথলিক গীৰ্জাৰ যি ভূমিৰ পৰিমাণ সেই ভূমিৰ পৰিমাণ হৈছে 7 কোটি হেক্টৰ অৰ্থাৎ 17.29 কোটি একৰ ভূমি কেথলিক গীৰ্জাৰ আছে আৰু সৰ্ববৃহৎ বেচৰকাৰী ভূমিৰ গৰাকী বুলি অভিহিত কৰিছে সেই সংস্থাটোৱে যি প্ৰতিবেদনখন যুগুত কৰিছে সেই প্ৰতিবেদনত কোৱা হৈছে যে সৰ্ববৃহৎ বেচৰকাৰী ভূমিৰ গৰাকী হৈছে কেথলিক গীৰ্জা আৰু সমগ্ৰ ভূমিৰ যি মূল্য সেই ভূমিৰ মূল্য তেওঁলোকে নিৰ্ধাৰণ কৰিছে যে 20,000 কোটিৰো অধিক ভূমি আছে গীৰ্জাৰ ওচৰত গতিকে সেই গীৰ্জাৰ ওচৰত যিসমূহ ভূমি আছে সেই ভূমিসমূহ কিন্তু তেওঁলোকে ক্ৰয় কৰা ভূমি সেয়া ক্ৰয় কৰা ভূমি নহয় গতিকে সেয়া কেনেদৰে গীৰ্জাই লাভ কৰিলে সেই ভূমি কেনেদৰে গীৰ্জাই পালে সেই বিষয়ত আলোচনা হ'ব লাগে আৰু কঠোৰ আইন আনিব লাগে বুলি উল্লেখ কৰিছে অৰ্গেনাইজাৰ নামৰ সেই সংস্থাটোৱে কিন্তু এই যি প্ৰতিবেদন যুগুত কৰা হ'ল প্ৰতিবেদনৰ পাছতে বিৰোধীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে বিৰোধীৰ প্ৰতিবাদ আৰম্ভ হ'ল আৰু তাৰ পাছত ৰহস্যজনকভাৱে সেই বিশেষ যি তথ্য সমৃদ্ধ যি প্ৰতিবেদন যুগুত কৰা হৈছিল সেই প্ৰতিবেদনটো আঁতৰাই পঠোৱা হ'ল কিন্তু সেই যি প্ৰতিবেদন যুগুত কৰিছিলে অৰ্গেনাইজাৰ নামৰ সংস্থাটোৱে সেই সংস্থাটোৰ প্ৰতিবেদনৰ পাছতেই কিন্তু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো বিষয়টো পুংখানুপুংখভাৱে আলোচনা হৈছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বিষয়টো গুৰুত্ব সহকাৰে লৈ উপস্থাপন কৰিছে আৰু বিৰোধীয়েও এই বিষয়টোক লৈ গভীৰ উদ্বেগ ব্যক্ত কৰিছে CPIMৰ নেতা তথা কেৰালাৰ মুখ্যমন্ত্ৰীয়েও প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে এয়া অপ্ৰয়োজনীয় আৰু অশুভ ইংগিত পিনাৰায় বিজয়ন যি কেৰালাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে এয়া অপ্ৰয়োজনীয় কিয়নো কেৰালাত যদি আপুনি চোৱা যায় কেৰালাৰ যি সামগ্ৰিক পৰিস্থিতি কেৰালাত অধিকাংশ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক আছে গতিকে খ্ৰীষ্টানৰ যি ভূমিৰ অধিকাৰ সেই ভূমিৰ অধিকাৰক লৈ বিতৰ্ক হোৱাটো বিচৰা নাই পিনাৰায় বিজয়নে যাৰ বাবে কৈছে যে এয়া অপ্ৰয়োজনীয় আৰু অশুভ ইংগিত সুমন্ত মই এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যদি আমি ইতিহাসৰ কথা কোৱা হয় কেনেদৰে খ্ৰীষ্টানসকলে ভূমি লাভ কৰিলে বা ভূমিৰ অধিকাৰ পালে সেয়া আৰম্ভ হৈছিলে আচলতে ব্ৰিটিছ শাসনকালত কেথলিক গীৰ্জাই বেছিভাগ ভূমি অধিগ্ৰহণ কৰিছিলে সেয়া আছিলে 1927 চনৰ কথা যেতিয়া ব্ৰিটিছ প্ৰশাসনে ভাৰতীয় গীৰ্জা আইন গৃহীত কৰিছিলে আৰু সেই ভাৰতীয় গীৰ্জা আইনৰ জৰিয়তে কিন্তু গীৰ্জাক বৃহৎ পৰিমাণৰ ভূমি অনুদান প্ৰদান কৰা হৈছিলে ইয়াৰ বহুতো সম্পত্তি মিছনেৰী প্ৰতিষ্ঠান বিদ্যালয় আৰু ধৰ্মীয় কেন্দ্ৰ স্থাপনৰ বাবে ব্যৱহাৰ কৰা হৈছে 1947 চনত ভাৰত স্বাধীনৰ পাছত ভাৰত স্বাধীনৰ পূৰ্বলৈকে কিন্তু এই অনুদান অব্যাহত আছিল যাৰ বাবে ইমান সম্পত্তিৰ গৰাকী হৈছে খ্ৰীষ্টান যি কেথলিক গীৰ্জা আৰু খ্ৰীষ্টান কেথলিক গীৰ্জাৰ যি অনুদান সেই অনুদান অকল ভাৰতৰ পৰাই নহয় যিহেতু বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰত খ্ৰীষ্টানৰ শাসন চলে গতিকে খ্ৰীষ্টানৰ বিভিন্ন তেওঁলোকৰ সম্প্ৰদায়ৰ সম্প্ৰসাৰণৰ বাবে কিন্তু খ্ৰীষ্টানসকলে বিভিন্ন ধৰণৰ অনুদান বাহিৰৰ পৰাও লাভ কৰে গতিকে এই বিষয়ত বিজেপি চৰকাৰে যে পদক্ষেপ ল'ব গৈ আছে সেই বিষয়ত কিন্তু বিৰোধীয়ে বিষয়টোক লৈ উদ্বেগ ব্যক্ত কৰিছে হয় নিতু এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়তো আমি আপোনাৰ সৈতে পুনৰবাৰ সংযুক্ত হোৱাৰ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত বিজেপিৰ টাৰ্গেটত প্ৰকৃতাৰ্থত সঁচাকৈ খ্ৰীষ্টানৰ ভূমি বা বিজেপিৰ টাৰ্গেটত খ্ৰীষ্টান হয় নে নহয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব চৰকাৰখনৰ কাম কাজৰ ওপৰত সেয়া নিৰ্ভৰ কৰিব কিন্তু এই প্ৰসংগ যেতিয়া বৰ্তমান উত্থাপিত হৈছে তাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে কিয়নো মুছলমানসকলৰ ৱাকফ সম্পত্তিক লৈ ইতিমধ্যে আইনত পৰিণত হৈছে ৱাকফ সংশোধনী বিধেয়ক সেয়া ইতিমধ্যে আইনত পৰিণত হৈছে আৰু এনে এটা স্পৰ্শকাতৰ সময়তে কিন্তু খ্ৰীষ্টানসকলৰ যি আচলতে অধিকৃত ভূমি সেই ভূমিক লৈ বিজেপিয়ে কিবা চিন্তা চৰ্চা কৰিছে নেকি নতুন আইন আহিব নেকি তাক লৈ উত্থাপন হৈছে বৰ্তমান প্ৰসংগ अनजाग्रा प्रियफोर समस्त बाथ्राफोरखौ नोंथांमोना गावनि खोमाजों खोनाबाय मा जागासिनो दङ दा बेवहाय दुनायफिन बुंफिननानै होफिनबावनो आङो हास्थायाखसै अलरेडि थांनाय माखासे सानाव आङो बे बिषयाव हिन्दीनि बाथ्रायावहाय नोंथांमोननो लानानै फैखादोंमोन नाथाय दिनै नोंथांमोननो एसामिस रावजोंनो मोजाङै बुंना होनाय रादाबखौ नोंथांमोन लाना फैदों नोंथांमोना बयबो मोनथिदों जे जों ख्रिस्टियानफोरहा मा समस्या जानो फैगासिनो दङ बे जाहैबाय RSS आरो BJPआ ख्रिस्टियाननि जितु गिर्जानि हा दङ बे हाफोरखौ नोजोर होनो नागिरदों एबा बिसोरो बिसार खालामगोन बे बिषयाव बिथांमोना गोबां केथलिकनि बाथ्राखौ बुंदों नट अनलि केथलिक बिथांमोना मानो केथलिक चार्चनि बाथ्राखौ बुंदों बे जाहैबाय केथलिक चार्चनि जितु गिर्जा न' थायो बे जाहैबाय सिटियाव टाउनाव बिसोरनि गिर्जा न'फोरा बेफोरबायदियाव थायो दा बेवहाय गोबाङैनो केथलिक चार्चनि राव एबा सोदोब बाथ्रायाल' ओंखारदों नाथाय केथलिक ल' जागोन बे नङा ख्रिस्टियाननि सिङाव थानाय ख्रिस्टियान होननानै मुं मोननाय जितु जों बेवहाय केथलिक आरो प्रटेस्टान्ट दङ बे गासैबो गोग्लैजोबगोन नट अनलि केथलिक दा बेवहाय अनजाग्रा प्रियफोर साबधान जागोन थारैनो सोरनिबा गिर्जा न'फोरा
बे दखल हायाव दङ नामा मुं गैयै गिर्जानि मुङाव हाया जुदि मुं जायाखैब्ला सोरबा व्यक्तिनि मुङावसो दङब्ला हाया हयथ' बेफोर गासैबो जेंनायाव गोग्लैनो हागौ खैफोदाव फैनो हागौ दा बेवहाय बेफोरखौबो साबधान जानानै थाखागोन जेन फैबाय थानाय समाव जिथु RSS आरो BJPआ बेफोर हाखौ तदन्त लानो नागिरदों आरो जाय गिर्जाफोरहा गिर्जानि आन्दाराव गोबां हाफोर दङ बिथांमोना बैफोर हाफोरखौ हयथ' सेनानै लानो हागौ जिहेतु समा बेबायदि फैगासिनो दङ दा बेवहाय साबधान थागोन अनजारा प्रियफोर भिडिअखौ शेयार खालामगोन जेन बयबो मोनथियो बे बिसयाव जे बबेबा मण्डलिफोरा बबेबा गिर्जाफोरा जुदि बे दखल हायाव दङब्ला बिथांमोनहा हयथ' गिर्जा न'खौनो सेफायनोबो गोनां जानो हागौ आरो नङाब्ला बै हाखौ बिसोरो लानानै थांगोन जे बिसोरनि गावसिनि दखल खालामगोन सरकारि खालामनानै लानो हागौ बेफोरबायदि जागोन दा बेवहाय बयबो जेन मोनथियो आरो समयसा गोनां हा जानानै दङब्ला बेफोरखौ जेन क्लियार खालामो देब्ला प्रियफोर बे भिडिअखौ दिनै बेसेबां दोनथ'नोसै फैबाय थानाय समाव बेबायदिनो गोदान रादाब लानानै फैगोन प्रेज द लर्ड थेंक इउ